বদনা হরি নাচে কৃষ্ণ বিমল অম্বুজ বদনা হরি নাচে কৃষ্ণ বিমল অম্বুজ বদনা বিমল অম্বুজ বিমল অম্বুজ বিমল অম্বুজ বদনা বিমল অম্বুজ বিমল অম্বুজ বিমল অম্বুজ বদনা হরি নাচে কৃষ্ণ বিমল অম্বুজ বদনা হরি নাচে কৃষ্ণ বিমল অম্বুজ বদনা যোৱা যায় আছে খোৱা খাই আছে কিন্তু মই এতিয়ালৈকে যে একো হাততে খাব পোৱা নাই কোনেও কিন্তু গম পোৱা নাই সেইকাৰণে মই কৈছোঁ আজি মহাজৰ ঘৰত ইমানখিনি খোৱা গ'ল এজনে দুঘণ্টামান ধৰি খাই আছে কোনো গম পাই নাপায় আমাৰতো মন এই দুঘণ্টা ধৰি খায়ে আছে এটা কথা মা দেউতাই মোৰ মৰমতে নামটো ৰাখিছিলে কাম ধন নাই মোৰ কোনো কাম বন সৰুতে কান্দিছিলোঁ বোলে পোহা পৰি সেইকাৰণে সকলোৱে মাতে মোক পেট পোহা বুলি আৰু এটা কথা আমাৰ যে মহাৰাজে বুঢ়া বুঢ়া কলেজে এটা সন্তান জন্ম দিলে তাক কিন্তু মোৰ কোনো আপত্তি নাই মহাৰাজৰ কেইখন কপাল আৰু মোৰ এখন হ'ল চোতাল মহাৰাজে বুঢ়া বয়সত সন্তান জন্ম দিব পাৰিছে তাৰ ফলত মই এটা কথা গম পাইছোঁ যে চেষ্টাৰ সন্দেহ কৰা গতিকে মই কোনো দুখ পোৱা নাই মই বিয়া পাতিবই পৰা নাই তাৰ মেইন কাৰণটো হ'ল ৰেণু বুলি ছোৱালী এজনীক মই 3 মাহ ধৰি ভাল পাইছিলোঁ 3 মাহ ভাল পোৱাৰ পিছত তাই বেলেগৰ তাই উৰি গুচি গ'ল তাইক মই কি দিয়া নাছিলোঁ সকলোবিলাক দিছিলোঁ গতিকে এতিয়া যদি পাওঁ ৰেণু তোক পালে মই বজাম ৰেণু এতিয়া মই চাই আছোঁ পালে ভালকে এদিন এসপ্তাহ আজি আমি মহাৰাজৰ ঘৰত তাকো ক'ব নালাগে বাৰু আজি আমি মহাৰাজৰ ঘৰত ইমান এটা উৎসৱ মাখৰ পৰিৱেশ এটা আজি কিমান ধুনীয়া ধুনীয়া ছোৱালী আহিব কিবাকে এটা যদি মই যদি এইটো কৈ দিব পাৰোঁ মোৰ গোটেই জীৱন একদম আৰু ক'ব নালাগে তাত কিমান মানুহ আহিব কিমানখিনি কি আহিব তাৰ ভিতৰতো কাৰোবা এটাকে ধুনীয়াকৈ কম্পেয়াৰ কৰিব পাৰিলে ধুনীয়া গতিকে মই এতিয়া যাম এতিয়া আমাৰ কোনোবা আহিব আমাৰ ঘৰ কৰিব এতিয়া চাই মেলি সেই মানুহখিনি অহালৈ মই অপেক্ষা আমাৰ এতিয়া আমি এইখিনি ঠিক কৰিব লাগিছিল আমাৰ ঋষিসকল আহিব হ'লে নহয় আহিলে দেখোন
বহিব বোলে খাবলৈ জানিলে চাউলে চিৰা বোলে বহিব জানিলে মাটিয়ে পিৰা আপোনাৰ আৰু কোনোবা চাগে আহিছে হয় মোক মাতি দিছোঁ আহি পালে গোটেইখিনি সমস্যা সমাধান হৈ যাব বাৰু মই এতিয়া বাৰু দেউতাৰ ওচৰত মাতি দিওঁ ন হয় দেউতাৰ ওচৰত আহি পালে ন আপোনাৰ বাৰু কঁকালৰ বিষ আছে নেকি এক এনেহ'লে বৰক একেলগে বহি দিয়ক আহি যাম মাতি আছোঁ দেখা নমস্কাৰ গ্ৰহণ কৰিব আজি আমাৰ পৰম সৌভাগ্য যোৱা বছৰৰ ঠিক একেটা দিনতে মোৰ কথা বসুদেৱৰ অন্যতম ভাৰ্যা ৰোহিণী দেৱীৰ পুত্ৰটিৰ জন্ম আমাৰ এই বকুলবাসী আনন্দত মতলীয়াৰ হৈ পৰিছে আৰু ভগৱানৰ আশীৰ্বাদৰ কৃপা যমুনা ৰাণীৰ এটি অদ্ভুতপূৰ্ব পুত্ৰৰত্ন জন্ম লাভ কৰিছে আৰু সেই পুত্ৰই আমাৰ এই নন্দপুৰী আনন্দময় কৰি তুলিছে আপোনালোকৰ সকলোৱে ভৰি বুঢ়া লাভ কৰি আমাৰ পুত্ৰৰ দীৰ্ঘজীৱী কামনা কৰিব আৰু আমাৰ পুত্ৰৰ দীৰ্ঘজীৱীৰ কাৰণে আপোনালোকৰ ওচৰত আশীৰ্বাদ লৈছোঁ
আপোনালোক মোৰ বাৰু আপোনালোকৰ কথা এটা কৈছ মই একো বুজিবই পৰা নাই যিয়ে নহওক আপোনালোকে মোৰ হিতাকাই কি মই তাক বুজিব পাৰিছোঁ বহুবার গণনা কৰি চালো তোমাৰ একে গণনা কিবা কালো কি পালে বাৰু বিশ্বক্ষণ লক্ষণ দুয়ো কিহিটোৱে ঐশ্বৰিক শক্তিলৈ জন্মিছে অতি বলৱান হ'ব পুত্ৰহীন বলৰাম নাম ধৰ্ম কৃষ্ণ নাম কনিষ্ঠ পুত্ৰ বুজি পালো কি বুজি পাইছে ৰাম যে আমাৰ আশ্ৰয় যোজনা হাতত ৰাখা ইমান এটা ভাল নহয় মই মানে দেউতা ঈশ্বৰ মই বাৰু আপোনাক এটা কথা সুধিব পাৰিম নেকি মানুহৰ কেনে সকলোৰে কপালত একোজনীকৈ লিখা থাকে কিন্তু মোৰ কপালবোৰ লিখিবলৈকে পাহৰিলে নেকি মই সকলো চাই দিব পাৰিম তুমি আকৌ মোক গা দক্ষিণা কৰিব গা দক্ষিণা কৰি বাকী কৰিলে হ'বনে যাওক তেনেহ'লে পিছত কেতিয়াবা চাই ল'ম খবৰে দেউতাই ভাল বাৰু মহিলৰ ৰাণীয়াই যশোদাৰাণী ৰাণীয়াই তোমাৰ পুত্ৰক লৈ বাহিৰলৈ ওলাই অহা আমাৰ ভকত বৈষ্ণৱসকলে পুত্ৰৰ কাৰণে বাট চাই আছে
দৰকাৰে নাই তেওঁ নিজেই কল্যাণময় মহাৰাজ এতিয়া আমি গৈ থাকোঁ আমি এতিয়া গৈ থাকোঁ ৰামনাথ ভগৱান অলপ আগবঢ়াই দিয়া হবে হ'ব দে বল ওখানে একটু সহজে ভাত হবে দাও মই এতিয়া ভিতৰতে যাম ভিতৰখনত মানুহে নধৰা হৈ আছে কুটুলি কুটুলি হৈ আছে মই ভিতৰৰ পৰা আহোঁ দেই তোমার আহা এটা বাচ্চা দেখুন নালাগে আরে আজ আমার ইমান সুন্দর করে আমার পুনা সবক কিমান মানে বাচ্চা আছে আমার তোমার এই কুঞ্চিতা মনে বিয়া করার জায়গা কাটতে দিব পারে এটা যে আমার পুনা খবর আমার কানে বহুত দিন বন্ধু তাতে বাচ্চা আছে মন মাটিয়ে নিব মাটি দেয়া अरे और बाकी ने रुकिए साला इमान के पास ना लगे मुंह की बात है Oh
ভরিয়ে অন্তর ঘরে আনন্দ দোলমা। আজি আমাৰ পৰম আনন্দৰ দিন হয় মহাৰাজ। আৰু এই আনন্দৰ দিনত গোপীসকলে সামৰ্থ্য নাই, যিহেতু তেওঁলোকে নিৰ্গুণত সন্তুষ্ট হৈ আমাৰ গৃহলৈ আহিছে। তেওঁলোকৰ আশীৰ্বাদৰ কৃপাত আমাৰ গৃহ সুস্থ হ'ব আৰু ভৱিষ্যতলৈ ভালে থাকিব। হয় ৰামনাথ হয় ভেটাইছা এওঁলোকক ভিতৰলৈ লৈ যোৱা আহাৰ গ্ৰহণ কৰিবৰ কাৰণে হ'ব এওঁলোকৰ লগত তেতিয়া ময়ো আহাৰ গ্ৰহণ কৰি ল'ব পাৰিম ব'লা এফালে পৰা ব'লা জানে তেনেকুৱা দুপৰি বহুত জীৱনত মোৰ আহিল, বহুত মোৰ জীৱনত গ'ল, কিন্তু মোৰ ভণ্টিজনী আৰু যোৱাই কাৰণেহে বিয়াখন পাতিব পৰা নাই। হ'ব, তই এতিয়া সকলোৱে খোৱাৰ ব্যৱস্থা কৰিব যা। হ'ব খুৱাই গৈ আছো। হ'ব হা আজি ঠিক কৰিব লাগিব আজি তো বাইরে ঠিক কৰি ল'লা স্বামী, মই এতিয়া পাপাৰটোৰ ভিতৰলৈকে যাওঁগৈ। বৰ বহুত কাম কৰি আছে নহয়। ৰবাচোন আমি অ, তুমি আমাৰ এই গোপীসকলক ভালকৈ শুশ্ৰূষা কৰিবা আৰু লগতে তেওঁলোকক নতুনকৈ কাপোৰ দিবা আৰু কেলফেনবোৰ দান কৰিবা। শুনাচোন শুনা, আমাৰ সেই ৰোহিণী বাইদেউকো দান কৰিবলৈ ক'বা। যোৱা বাৰু খাটাং কৰি পেলাব লাগিব। মই এটা কথা কওঁ, আজি মহাৰাজে সন্তান জন্ম দিলে বুঢ়া বাবা হ'ল। মই সন্তান জন্ম দিয়াটো বিয়া পঠাইছিলোঁ, বিয়াখনে পাতিব পৰা নাই।
বিয়া পাতিব নোৱাৰো মোৰ ল'ৰা ছোৱালীকো কেতিয়া বিয়া পাতিব নিদিওঁ এতিয়া কোনবা আহে বাচ্চাখিনি আপোনাৰ এইবোৰ মই টোপনি মাৰি দিওঁ নেকি বহুত মানুহ আহি যে কোনোবাই খাইছে গৈছে মোক কোনো পাত্তা দিয়ে নাহে কিয়নো পাত্তা দিব চাপৰ চুটি মানুহবিলাকক আৰু কি চাপৰ চুটি বাদ দিয়ক আজিলৈকে চুলিখিনি বজাব নোৱাৰিলোঁ কোনোবা এতিয়া কোন নাহিলেই ভাল ভিতৰত বহুতখিনি কাম আছে কামখিনি কৰি লোৱাৰ আগতে তাৰপিছত কিবা এটা কৰিম
মাকৰ উঠে তেনেকুৱাকে নামাৰিব মোৰ চুৰিখিনি নগজিব মই এতিয়া এইকেইটা তেনেকুৱা মানুহজনকো মই যে একো নোখোৱাব নহয় কিবা কৰি খাব পালে বুলি নহ'ব এতিয়া মই এইবিলাক একো ক'ব নাজানো মোক মহাৰাজে কৈছে যে তেনেকুৱা মানে ভিতৰত আই কৰিব নালাগে মই মুঠতে এইটো গোটাই জানো একো নাপাওঁ একো নাপাওঁ বলছো বাহিৰত একো নাপাওঁ আমাৰ আকৌ মহাৰাজে অকণমান খাবৰ কাৰণে বনাইছিলে আজি অকণো নাই নহয় এতিয়া আমি আজি আকৌ পাতো নাই পোৱা নহয় একদম চিধা খাই দিছোঁ তাতো নাই পোৱা একদম উঠি মাছৰ শপত মই কেতিয়াও মিছা কথা ইয়াতে ইমানখিনি কষ্ট কৰি থকাতকৈ বাহিৰত গৈ বেলেগৰ ঘৰত খোৱাই ভাল একো বহিব দৰকাৰ নাই উঠি দিব পাৰ উঠি দিব পাৰ কিন্তু খাবৰ কাৰণে একো নাই অকল মানে বনাইছিলে তাৰে ভাগত ইমানখিনি মোৰ কাৰণে আছে নিজৰ হ'লেও কেতিয়াও তাকো বিশ্বাস কৰিব নোৱাৰি তেতিয়া ধুনীয়াকৈ ভাত পানী ধুনীয়াকৈ খাই আছে এইখিনি দিব নিদিয়ে সেইকাৰণে কৈছো তাকো কেতিয়াও বিশ্বাস নকৰিবি যাবা নিজৰ কৰি
আমি যাম যা খালি নহয় আমি গৈ পাগল লাগে ন মানে কি আমার যে মহারাজের যে বুড়া বয়সৰ যে সন্তানিতা জন্মাইছে তাৰে ফলত মই এটা কথা বুজি পাইছো যে চেষ্টা নহ'ব একো নাই এইটো চাব নালাগে খাব পাইছে তেতিয়া মই কেনেকুৱা দেখোঁ মোৰ কোনো এখন নহয় নহয় এওঁ মানে আমাৰ কোনাখনক এবাৰ দৰ্শন কৰিব বিচাৰিছে হয় দেখাইছ
কি অপূৰ্ব মহিমা God.